bells, jingle all the way. Oh, what fun it is to ride a one-horse open sleigh. খ্ৰীষ্ট ধৰ্মীয় লোকসকলৰ পবিত্ৰ উৎসৱ বৰদিনৰ উপলক্ষে গীৰ্জাসমূহ সদায় পৰাই তোলা পৰিলক্ষিত হয়। পুৱাৰ ভাগত পবিত্ৰ বাইবেলৰ বাণী প্ৰচাৰ কৰি মহানগৰীৰ গ্ৰেছ গীৰ্জাৰ পাষ্টাৰ বিজয়ে কয় যে ঈশ্বৰ যীশুৰ জন্মদিনটো সকলোৱে খ্ৰীষ্টমাছ হিচাপে পালন কৰে। সকলোৰে জীৱনত খ্ৰীষ্টমাছৰ বিশেষ দিন থাকে। লগতে তেখেতে কয় যে যিদিনাই যীশু ঈশ্বৰৰ ত্যাগৰ সত্যতাক জনা যায় সেই দিনাৰ পৰা খ্ৰীষ্টমাছ আৰম্ভ হয়। तो बाइबल में प्रभु यीशु मसीह क्यों जन्मे इसके बारे में स्पष्ट रीति से लिखा है। बाइबल की एक ऐसा पुस्तक है जो यीशु के जन्म के बारे में ठीक रीति से बता रहा है। बाइबल तो এনেকুৱা এটা পুস্তক য'ত প্ৰভু যীশু খ্ৰীষ্টৰ জন্মৰ বিষয়ে ঠিককে কোৱা হৈছে। इस संसार में लोग प्रभु यीशु क्यों जन्मा ये बारे में ठीक रीति से जानने वाले बहुत कम हैं। এই পৃথিৱীত প্ৰভু যীশু খ্ৰীষ্ট কিয় জন্মিছে এইটোৰ বিষয়ে ঠিক জনা মানুহ বহুত কম আছে। ইয়াৰ সমান্তৰালভাৱে গীত নৃত্যৰ অনুষ্ঠান অনুষ্ঠিত হয়। আনহাতে পাণবজাৰৰ ছেইণ্ট জোচেফ গীৰ্জাত সমূহীয়া প্ৰাৰ্থনা কেক বিতৰণ হয়। নিশাৰ ভাগত যীশুৰ চিনেমা প্ৰদৰ্শন কৰে বুলি জানিব পৰা গৈছে। উল্লেখযোগ্য যে এমাহজোৰা প্ৰস্তুতিৰে এই পবিত্ৰ দিনটো উদযাপন কৰা হয়। परमेश्वर ने इंसान को इस मिट्टी में से शरीर बनाया है और उसके नाक में उसने अपना आत्मा फूंक दिया। इसके लिए इंसान बोलता है। इंसान के मन में दर्द है, खुशी है, दुख है, वो अपने शब्दों से एक्सप्रेस करता है कि हाँ मुझे दुख है, मैं खुश हूँ या मैं दुखी हूँ। वो सब अपने शब्दों से बताता है।